Hello लोगोफोर बरायबाय नोंथांमोन बयखौबो आंनि नैबे मोनसे गोदान भिडिअआव आङो दिनै नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लाबोनो नागिरदों लोगोफोर दिनैनि बे भिडिअआनो जागोन जोंहा प्रि क्रिसमास एडभेन्ट क्रिसमास आरोना लोगोफोर माने मा होनना बुङो नैबेखौनो दिनै बानजायदों जोंहा बे प्रग्रामखौ उदालगुरि ई-रिक्शा बर' बेप्टिस्ट ख्रिस्टियान ड्राइभारफोरनि बानजायनायाव दिनैनि बे हाबाफारिया जानो थांगासिनो आरोना लोगोफोर नोंथांमोना नायलांबाय था आङो दिन्थिलांगोन मानो होनना बुङोब्ला बेयाव जोंहा गोबां प्रग्राम दङ माबायदि प्रग्राम जायो आङो बेखौ नोंथांमोननो गुसुङैबाबो दिन्थिलांनो नाजागोन आरो लोगोफोर दे लोगोफोर फैबाय था आंजों लोगोसे नोंथांमोनाबो जोंहा नैबेयाव जागोन प्रग्रामा दान्दिसे उनाव जागायसिगोन नैबिदि साजायनाय जादों बेनिफ्राय आरो गोबां आलासि लिंनाय जादों बेसेबां आलासि सफैगोन बेखौ बुंनो हाथ'वा दायो आङो माबायदि प्रग्राम जायो बेखौ नोंथांमोननो डिटेल्सै दिन्थिलांनो नाजागोन आरो लोगोफोर नायलांबाय था
আশীৰ্বাদ কৰি ইয়াত তোমাৰ फरायनि लुकास 2:10 आरो 11 सिरि अन्थाइ आरफौआ बिसोरखौ होनबाय नोंसोरो दागि आङो नोंसोरनो गेदेर रंजानायनि गाहाम खबरखौ खोन्थादों बे रंजानाया हादरनि मानसिफोर मानिनि जागोन मानोना दिनै नोंसोरनि लागै बासायग्राया दाबिदनि नोगोराव सारि जाबाय बियो ख्रिस्ट' फोरबो आरो मोनसे फरायबावनि जहन 3:16 सिरि बियो गावनि सासेल' सारि जानाय बिसा हौवाखौ ओरैनो होबाय बिखौ फोथायग्रा साफ्रोमबो होफायै बायदि आरो जोबनो गैयै गोथांखौ मोननाय बायदि हामबायसै ঈশ্বৰৰ প্ৰশংসা হওক মই এই সময়ত ঈশ্বৰৰ বাক্য পাঠ কৰিবলৈ লৈছোঁ লোকে লিখা শুভবাৰ্তা 2:10-11 লোকে লিখা শুভবাৰ্তা 2:10 আৰু 11 কিন্তু দূতে তেওঁলোকক ক'লে ভয় নকৰিবা কিয়নো চোৱা যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল তেওঁ অভিষিক্ত প্ৰভু দ্বিতীয়টো হ'ল যোহন 3:16 পদ যোহন 3:16 পদ পাঠ কৰি দিছোঁ কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে শাসন যন্ত্ৰৰে প্ৰভু আমাক শাসন কৰি আছে আমি তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তেওঁবিলাককো প্ৰভু তুমিয়ে সৃষ্টি কৰিছা গতিকে তেওঁবিলাকে যাতে নষ্ট নহওক তেওঁবিলাকে সৎ পথেৰে সৎ জ্ঞানেৰে আমাৰ মাজে শান্তি বিৰাজ কৰিব কাৰণে যেন তেওঁবিলাকে যেন শাসন যন্ত্ৰ যেন পৰিচালনা কৰিব পাৰে তেনেকৈ প্ৰত্যেকজনৰ লগত তুমি থাকিবা প্ৰভু আমি আদৰণি জনাব খুজিছোঁ এই সময়ত হাত পাৰি দিয়ক এই সময়ত আমি সুখী আহিছোঁ আমি যদিও অলপ আগতে প্ৰাৰ্থনা শান্তিৰ বিষয়ে আমি শুনিলোঁ হ'লেও আমি এই সময়ত আমি আদৰি ল'বলৈ খুজিছোঁ আমাৰ প্ৰাক্তন সভাপতি আমাৰ BBCৰ তেখেত হৰিচৰণ দেৱাৰী ছাৰ তেখেতক অনুৰোধ কৰিছোঁ মঞ্চলৈ আহিবৰ কাৰণে এই সময়ত মই একেলগে মাতিবলৈ খুজিছোঁ আমাৰ মাজত বড়ো চেয়াৰমেন উদালগুৰি মিউনিচিপেল বৰ্ড লগতে আমাৰ ৰেভাৰেণ্ড সুশীল দেৱাৰী ছাৰ আপোনাকো মাতিছোঁ ক'বলৈ ছাৰ লগতে আকৌ মাতি মই ভগৱান দাস আমাৰ মেনেজাৰ উদালগুৰি বাছ ষ্টেণ্ড তেখেতকো মাতিছোঁ মঞ্চলৈ আহিব আমি সুখী হৈছোঁ ছাৰক লগ পাই যিটোৰ মই নাম ল'লোঁ অনুৰোধ কৰিছোঁ আপোনালোকে আগলৈ আহিব আপোনালোকক আমি আদৰি ল'বলৈ খুজিছোঁ চবে হাতীত দাবি দিব আমি আনন্দিত হৈছোঁ ধন্যবাদ দিছোঁ
ধন্যবাদ দিছোঁ তেওঁলোকক। সম্বন্ধ বজাই ৰখা। আৰু আমি জানো যে বৰদিন মানে শান্তিৰ দিন, শান্তিৰ দিন। কাৰণ আমাৰ পবিত্ৰ বাইবেলত কৈছে যে জিজাছ ক্ৰাইষ্ট ইজ প্ৰিন্স অফ পিচ, অৰ্থাৎ যীশু খ্ৰীষ্টই শান্তিৰ ৰজা। জগতত অশান্তিৰে পৰিপূৰ্ণ হৈছিলে আৰু এই অশান্তিৰে পৰিপূৰ্ণ হোৱা জগতক শান্তি দিবৰ কাৰণে যীশু খ্ৰীষ্টে জন্মগ্ৰহণ কৰিছিল। সেয়েহে বৰদিন মানে শান্তিৰ দিন। আৰু তেনেকৈ বৰদিনৰ তাৎপৰ্য বহুত আছে, মই নকওঁ। সেয়েহে এই বৰদিনৰ তাৎপৰ্য চুটিকি আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ মাধ্যমেৰে মই বড়ো বাপ্তিষ্ট কনভেনশ্যনৰ হৈ আৰু ওদালগুৰি বড়ো বাপ্তিষ্ট খ্ৰীষ্টান ই-ৰিক্সা মালিক আৰু ড্ৰাইভাৰসকলৰ হৈ পবিত্ৰ বৰদিনৰ শুভেচ্ছা তথা অভিনন্দন আমাৰ সকলোৰে ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামতে আগবঢ়ালোঁ। আৰু যি ধৰণে যি উদ্দেশ্যেৰে যীশু খ্ৰীষ্ট জন্মগ্ৰহণ কৰিছিলে আৰু সেই বৰদিন আমি বছৰে বছৰে উদযাপন কৰে, কেৱল খ্ৰীষ্টানসকলেই নহয়, পৃথিৱীত থকা সকলো মানুহবিলাকে বৰদিন নাহিলে সকলোৱে আনন্দিত হয়। আৰু তেনেকৈ ঈশ্বৰে আমাক বৰ সুন্দৰ বাতাবৰণ আমাক দিয়ে আৰু এতিয়া দি আছে। সেয়েহে এই বৰদিনৰ অৰ্থ আৰু সেই বৰদিনৰ উদ্দেশ্য আমাৰ সকলো ব্যক্তিৰ জীৱনত, পৰিয়াল জীৱনত, সমাজ জীৱনত, জাতিৰ জীৱনত যাতে সঁচাকৈ তেনেকৈ সাফল্যমণ্ডিত হ'ব পাৰে, এনে ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ। আজি ওদালগুৰি ই-ৰিক্সা বাপ্টিষ্ট ইউনিয়নৰ অন্তৰ্গত ড্ৰাইভাৰবিলাকক, মইতো ড্ৰাইভাৰ নাভাবোঁ, কিয়বা মোৰ তাতে ইহঁতে পূৰা লিষ্টেড আছে, প্ৰায় মালিকেই ইহঁতে। যি হওক নহওক, এটা প্ৰফেশ্যন লৈ প্ৰায় চলিছে। আজি এই সভাত উপস্থিত থকা প্ৰাক্তন BBC-ৰ সন্মানীয় হৰিচৰণ দৈমাৰী ছাৰ, ওদের গুৱাহাটীৰ পৰা ইয়াত আজি প্ৰভু যীশুৰ বাৰ্তা দিবলৈ অহা আমাৰ ডক্টৰ দাস ইজ ফ্ৰম গুৱাহাটী, আমাৰ সুশল দৈমাৰী আদা, মিষ্টাৰ খাকলাৰী, এংকৰসকল, আৰু লগতে ইয়াতে উপস্থিত থকা সন্মানীয় ৰাইজ। বৰদিন মোৰ কাৰণে একচুৱেলি নতুন নহয়। সৰু কালৰ পৰা মই ডাঙৰ দীঘল হৈছোঁ এটা খ্ৰীষ্টান এনভাইৰমেণ্টত। 1971 যুদ্ধৰ পিছত মোৰ ফাদাৰ ট্ৰান্সফাৰ হৈছিলে মাদ্ৰাছত, আজিকালি চেন্নাই কোৱা হৈছে। তাতে মোৰ স্কুলিংটো আৰম্ভ হৈছে আৰু তাতে মোক ফাৰ্ষ্ট এডমিশ্যন প্ৰায় কনভেণ্টত দিয়া হৈছিলে, ছেইণ্ট থমাছ মাউণ্ট, আপোনালোকে জানে। Ni som rati
এখন গাড়ী তেনেকৈ সাধাৰণতে নকৰে তেতিয়া মোৰ কাষতে বহি থকা ল'ৰাটোৱে ক'লে এই গাড়ীখন নিশ্চয় খ্ৰীষ্টিয়ান হ'ব এনেকৈ ক'লে এই ড্ৰাইভাৰজন নিশ্চয় খ্ৰীষ্টিয়ান হ'ব মোৰ ল'ৰাটোৱে কৈছে আৰু সেই গাড়ীখনৰ পিছে পিছে মই গ'লোঁ সঁচাকৈ সেই গাড়ীখন আমাৰ গীৰ্জাতে আহি আছিলে আৰু ড্ৰাইভাৰজন মই চিনি পালোঁ লোহিত বসুমতাৰী এজন বড়ো মানুহ যি নহওক এইটো মই এই বুলি ক'ব খোজা নাই যে বেলেগবিলাকে ভালকৈ নচলায় কিন্তু সেইটো এটা সাক্ষ্য অৰ্থাৎ আমি সৰু সৰু কথাবিলাকৰ যোগেৰে সাক্ষ্য দিব পাৰোঁ ভাল মানুহ হ'ব পাৰোঁ আমি কেনেকৈ গাড়ী চলাইছোঁ কেনেকৈ মানুহক ব্যৱহাৰ কৰিছোঁ আৰু বিশেষকৈ তাৰপিছত মই আৰু এটা কথা তাৰ লগত কানেকশ্যন আহি গ'ল আমাৰ মিষ্টাৰ ৰাকেশ বড়ো ডাঙৰীয়া তেখেতৰ দেউতাক আছিলে আৰ্মিত কাম কৰা মানুহ আৰু মোৰ ল'ৰা ডাঙৰ ল'ৰা সি হৈছে ইণ্ডিয়ান নেভিৰ কাম কৰা তেখেতৰ দেউতাক আৰু মোৰ ল'ৰা আৰু সি আছিলে সি অৱশ্যে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন আছিলে ৰিটায়াৰ্ড হ'ল কিহৰে ধন্যবাদ দি ফালে আমি সন্তুষ্ট কৰিব নোৱাৰোঁ ঈশ্বৰে আশীৰ্বাদ কৰক তথাপিও আমাৰ আজিৰ এই ফ্ৰী খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰাৰ যিটো কমিটি তৰফৰ পৰা বা উদালগুৰি বাপ্টিষ্ট খ্ৰীষ্টিয়ান ই-ৰিক্সা ড্ৰাইভাৰ সন্থাৰ পৰা আমি আমাৰ মৰম আমি যাচিব বিচাৰিছোঁ আমি বিশেষ দিব নোৱাৰিলেও আমি সৰু এটা লেফাফা দি আমাৰ মৰম আমি যাচিব বিচাৰিছোঁ এই সময়ত আমাৰ মাননীয় ছাৰক ষ্টেজত আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ লগতে আমাৰ জিতেন বড়ো প্ৰেচিডেণ্ট মই তেখেতক আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ